গেট 4ৰ এডমিট কাৰ্ডটো আপুনি নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এছ.কে. জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। গেট 4ৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ হ'লে প্ৰথম আপোনালোকে সেবাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু সেই ৱেবছাইটটোত অহাৰ পিছত আপোনালোকে যোনটো অলপ তললৈ চালে দেখিব গেট 4 এডমিট কাৰ্ড ডাউনলোড বুলি যোনটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন পেজ এটা আহি যাব। তো ইয়াত আপোনালোকে দেখিছে ইয়াত দুটা অপশ্যন আছে, হোম লগ ইন। তো আপোনালোকে ইয়াত যোনটো লগ ইন বুলি অপশ্যন আছে আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। যদিহে আপোনালোকে নিজৰ পাছপৰ্টটো পাহৰিছে, পাছপৰ্ট বা এপ্লিকেশ্যন আই ডিটো যদি পাহৰিছে তেতিয়া আপোনালোকে ইয়াত ফৰগেট পাছপৰ্টত ক্লিক কৰি আপোনাৰ এপ্লিকেশ্যন আই ডি আৰু পাছপৰ্টটো আপুনি নিজৰ মোবাইলত চাব পাৰিব। আৰু যদি লগতে আছে তেতিয়া আপোনালোকে ইয়াত এপ্লিকেশ্যন নামত ক্লিক কৰিব আৰু এপ্লিকেশ্যন নামত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো গেট 4ৰ এপ্লিকেশ্যন নাম্বাৰ হয় সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তো মই মোৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত দি লৈছোঁ আৰু এপ্লিকেশ্যন নাম্বাৰটো দিয়াৰ পিছত তলত আপোনাৰ যোনটো অনলাইন এপ্লাই কৰোঁতে যোনটো আপোনালোকে পাছপৰ্ট দিছিলে সেই পাছপৰ্টটো আপোনালোকে ইয়াত দিব লাগিব। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো দি হোৱাৰ পিছত ইয়াত যোনটো লগ ইনৰ অপশ্যন আছে আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব আপোনাৰ নাম, এপ্লিকেশ্যন নাম, তাৰপৰা ইয়াত যোনটো এডমিট কাৰ্ড বুলি অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু এডমিট কাৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো এডমিট কাৰ্ড হয় গেট 4ৰ সেই এডমিট কাৰ্ডটো এনেদৰে আহি যাব। তো ইয়াত দুখন পেপাৰ দিয়া হৈছিলে, 8 পাছ আৰু 10 পাছ। তো সেই দুইখন পেপাৰ ইয়াত আহি গৈছে। তো আপোনালোকেও যদি 8 পাছৰ আৰু 10 পাছৰ দুইখন দিছে তেতিয়া এনেদৰে আহি যাব আৰু যদি আপোনালোকে অকল 10 পাছৰহে দিছিলে তেতিয়া আপোনালোকৰ ইয়াত অকল 10 পাছ বুলি লিখা থাকিব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে নিজৰ গেট 4ৰ এডমিট কাৰ্ডখন মোবাইলতে ডাউনলোড কৰিব পাৰিব।